হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত বৃহত্তৰ মৰাণ অঞ্চলৰ বহু লোকৰ ঘৰবাৰী বিস্তৰ ক্ষতিসাধন হয়। গছপুৰীয়াতো শিলাবৃষ্টিৰ ফলত বহু কৃষকৰ খেতিবাৰী অনিষ্ট হয়। ইয়াৰে বিশ্বজিৎ চুতীয়া নামৰ কৃষকজনে কৰা কেইবা শতাধিক ডাইচিনা ফুলগছৰ বিস্তৰ ক্ষতিসাধন হয়। কৃষকজনে চৰকাৰক এই ক্ষেত্ৰত উচিত ক্ষতিপূৰণৰ আহ্বান জনাইছে। যোৱা মঙলবাৰে যিটো শিলাবৃষ্টি বৰষুণ আহিছে তাৰ কাৰণে মোৰ ডাইচিনা খেতিটো বহুত নষ্ট হৈ গ'ল। শুনিছোঁ মানে প্ৰশাসনে কিবা এটা দিছে বুলি কোৱা, তাকে সহায় বিচাৰিছোঁ। নাই কৰা, মোৰ ইয়াত অহা নাই। মোৰ ইয়াতে কাম চাম লাগি থকা 2-3জন পৰিয়াল চলি আছে, তেওঁলোকৰো এতিয়া অসুবিধা হৈ গৈছে। মোৰো এতিয়া ধৰি লওক পাতটো বেয়া হৈ যোৱাৰ কাৰণে ছাপ্লাই দিব পৰা নাই। পাণবাৰী, তামোলবাৰী সেনেকৈ নষ্ট হৈছে। মোৰ এইটো বেছি লছ হৈছে আপোনাৰ, অকল পাতৰ আছিলে সেইকাৰণে। কিমান মান লাখ?